এইটোৱে দুখ প্ৰকাশ কৰিছো যিটো আমাৰ মেঘালয় বৰ্ডাৰ যি ইনসিডেন্ট এইটো হ'ব নালাগিছিলে দুই সাইডত বোথ সাইড তাত পুলিশ প্ৰশাসন আছে ইয়াৰ পিছতো কিয় হ'ব পালে এইটো চিন্তা কৰিবলগীয়া কথা আৰু পুলিশ দুই সাইড থকা পিছতো এইটো হ'বলগীয়া কথাটো এইটো একটা ইনকোয়ারি হিচাপে বহাব লাগে তাৰপিছত ভৱিষ্যত যাতে যেন হেতু নহয় সময়ে সময়ে আমি কৈ আহিছো যে বৰ্ডাৰ ইস্যু এই কথাটো ৰিজলভ কৰিব লাগে একটা ভাল সমাধান আনিব লাগে আমি সদায় কৈ আছো হেতু কাৰণে যে আমাৰ কাৰ্বি আংলং সিএম তুলিৰাম ৰংহাং আছে আৰু হিমন্ত বিশ্ব শৰ্মা আছে এইটো এই মেটাৰটো মেঘালয় চৰকাৰৰ লগত ইমিডিয়েট আলোচনা কৰি টেক আপ কৰিব লাগে হেতুৱে এই কথাটো লৈ যে হ'ব নলগা কথা হোৱাৰ কাৰণে আমি এইটো ইনসিডেন্টটো এনেকা হোৱাৰ কাৰণে আমি কনডেম কৰিছো আৰু লগ ইয়াৰ পিছত আমি কম যে যোৱাকালি আমাৰ ডিস্ট্ৰিক্টৰ পৰা কিছুমানটো আমাৰ মেম্বৰ নহয় কিছুমান বিজেপি জয়েন কৰিছে আৰু কিছুমান আমাৰ তাত আছিলে আৰু আজি হেতু আমি কম যে একেলগে যতে যাওক ভালকে কাম কৰক আৰু নিজৰ পাৰফৰমেন্স দেখক আৰু আমি বেষ্ট বিশেষ দিছো আৰু আমি বিহাৰৰ বিষয়ে আমি বেছি ক'বলগীয়াও নাই আৰু আমাৰ খালি আমাৰ পাৰ্টি সাইডৰ পৰা আমি ইয়াত কাগজ একটা ওলাইছো ইয়াত আছে যে এইকেইটা সকলৰ পৰা যাতে যেন আমাৰ কাৰ্বি আংলং যিমানটো কংগ্ৰেছ আছে ইহঁতৰ পৰা কমিউনিকেশ্যনটো এতিয়া কৰিব নালাগে দেয়াৰটো এক্সকমিউনিকেট হ'ব লাগে এইটো হয় ইয়াতো আমাৰ উদ্দেশ্য নহয় ইয়াতে আমাৰ ডিস্ট্ৰিক্ট কংগ্ৰেছ কমিটিত নাই এক্স হিচাপে নানা ধৰণৰ ভোট হ'ব পাৰে চেমছন আমাৰ কমিটিত নাই বৰ্তমান ৰাতুল তেৰণো নাই আৰু সেই কি কয় দৰ্শিং সিংহাৰো নাই আৰু চাৰ্চিং ইয়াত আমাৰ তাত নাই ডিস্ট্ৰিক্টত নাই এক দুইজন আছে সেইটো কাৰণে আমি কাৰ্বি আংলং ডিস্ট্ৰিক্ট কংগ্ৰেছ যিমান আছে মণ্ডল ব্লক লেভেল আমাৰ ডিস্ট্ৰিক্ট সকলো এইটোৱে কাগজ যে আমি আজি সেইটো ওলাই দিছো ইয়াৰ পিছত আমিতো নানা ধৰণৰ আগতো কৈ আছো সেইবিলাকতো আজিলৈকে আমি আমাৰ স্পোক পাৰ্সন সকলেও কিছুমান কথা উঠাইছে আজিলৈকে আমি উত্তৰ নাপালো যে নানা ধৰণৰ স্কেমৰ কথা ৰিসেন্টলি আমাৰ কি কয় স্পোক পাৰ্সন সকলেও ইয়াত প্ৰেছ মিট বহিছে ইয়াৰ পিছত ময়ো বহিছে কিন্তু আমাৰ যেটো আটাইকৈ অতি মৰমৰ যেটো আমাৰ অসমৰ আমাৰ জুবিন গাৰ্গ ঢুকাৰ কাৰণে এইবিলাক নিউজো নোলা হ'ল এইটোৱে একটা কথা কিন্তু আমি সেইবিলাক পৰা আমি ভালদৰে যাব নোৱাৰো যে স্কেমৰ কথা কিটা এই যেটো ফৰেষ্টৰ স্কেম কথা আজিলৈকে তুলিৰাম ৰংহাঙে আমাক উত্তৰ নিদিলে আমাক ৰিপ্লাই দিব লাগে কিয় হৈ আছে 290 crores এটো কম টকাৰ কথা নহয় আমি সকলো কথা যেটো কিমান বেংক একাউন্ট কিমান আছে কোনটো একাউন্টৰ পৰা কোনে অপাৰেট কৰি আছে ইয়াত আমি সকলো কথা বাৰে বাৰে কৈ আছো যে ইয়াত যে একটা আমাৰ ৰিটায়াৰ্ড ডিএফও বেংক একাউন্ট অপাৰেট কৰি আছে ইয়াত যেটো আগত বাৰে বাৰে আমি কৈছো আজিলৈকে আমি হেবিলাক একো নাপালোৱে 290 crores এটো ওয়েস্ট ডিভিজনত আছে বেংক একাউন্ট পৰ্যন্ত ইয়াত আছে সুগো ৰংপি ডিএন নাৰ্জাৰী আৰু একাউন্টেন্ট কে শৰ্মা এইবিলাক তুলিৰাম ৰংহাঙে উত্তৰ কেতিয়া দিব যে এটা ব্যস্ত কৰা হৈছে মানুহক এই নানা ধৰণৰ জয়নিং হেবিলাক পৰা আৰু এই জব স্কেম আটাইতকৈ ডাঙৰটো এতিয়া জব স্কেম মাজতো আমি কৈছো এই জব স্কেমত জড়িত ফৰেষ্টত সকলো সাইডত এটা তুলিৰাম ৰংহাং যেটো লৈ থকা বিভাগতে ইমান কথাবোৰ কিয় হয় যে
ফৰেষ্ট স্কেমৰ পৰা জব স্কেমৰ পৰা মোৰ নিংটি কথাটো আমি পাহৰিব নোৱাৰে এই কথাৰ পৰাইতো নাৰী কেলেংকাৰী কথাটো ওলাইছে বিৰাজ সিং ইংলেণ্ড MLA কথাটো ওলাইছে সেই কথাটো এতিয়া মানুহে কি আস্তে আস্তে পাহৰি কাৰাপশ্যনৰ টকাকেইটা ডাইভাৰ্ট কৰি কিনা বিচা কৰাতে ব্যস্ত থাকিব এতিয়া সেই লিংকটো কেনেকা হ'ল যে মাজতে নানা ধৰণৰ কিছুমান যিটো মানুহ চাকৰিৰ নামত টকা যে দিছে চাকৰি নোপোৱাৰ কাৰণে কথাটো ওলাইছে সিহঁতি নিজক এই দুই পক্ষতে কি বুকাছ পেলোৱা হৈ আছে কথাটো এইটো কাৰণে ওলাই গ'ল ইয়াত যে আমাৰ ৰং আচাৰ কেইটা গাঁওবুঢ়া কেইটা ইনভলভমেণ্ট হৈ গ'ল বিৰাজ সিং ইংলেণ্ড পইচা খোজা আৰম্ভ কৰিলে পিছতে কোনোবা আগষ্টিন কামচা বিৰাজ সিং ইংলেণ্ড দুজনে কাজিয়া কৰি নানা ধৰণত প্ৰেছত যোৱা আৰম্ভ কৰিছে লাষ্টতে যিটো আমাৰ লাজ্জিত একটা ভিডিঅ' ওলাই দিছে এইটো আমাৰ কাৰ্বি আংলঙৰ কাৰণে আমি কম যে এইটো একটা ভাল এক্সাম্পল নহয় আমাৰ নতুন জেনেৰেশ্যনৰ কাৰণে আৰু আমাৰ সমাজৰ কাৰণে আৰু খালি বিৰাজ সিং ইংলেণ্ডক টাৰ্গেট কৰিলে নহয় আমিতো আগতো কৈছো বিৰাজ সিং ইংলেণ্ডৰ জাগাত তুলিৰাম ৰংহাঙো আগত 2016ত কথা ওলাইছে না সেইটো আটাইতকৈ চিৰিয়াছ কেছ হয় পক্সো কেছ আছিলে যিটো মিৰি চন্তে আৰু তুলিৰামৰ কাহিনীৰ কথা সেইটো কি মানুহে পাহৰি গ'ল নেকি সেইটোৱে মানুহে বেছি সোনকালে পাহৰে আমি কিন্তু পাহৰি যোৱা নাই নিউজতো আছে আমাৰ তাত ভিডিঅ' আছে সেইদিনা যোৱাবাৰ মই দেখাইছো সেইটো কেছটো ক'ত গৈ আজিলৈকে আৰু এইটো একটা পক্সো কেছ বেল সেইটো হ'বই নোৱাৰে আৰু কেনেকে সেইটো চাৰ্জশ্বিটটো কেনেকে চেঞ্জ হৈ গৈছে নগাঁৱৰ কেছ দিয়াটো সেইটো কাৰণে এই কথা তুলিৰাম ৰংহাঙে যদি ছোৱালীটো ভুল কৰিছে তুলিৰাম ৰংহাঙে কেছ দিব লাগে আৰু ছোৱালীক ধৰিব লাগে বিকজ তুলিৰাম ৰংহাঙটো একটা কাৰ্বি আংলঙৰ CM হয় তাক মানহানি তাক কৰা মানে কাৰ্বি আংলং ৰাইজে তাৰ কাৰণে এই ছোৱালীৰ কাৰণে আমি কাৰ্বি আংলং ৰাইজে লাজ পাম সেইটো চিৰিয়াছ হয় যদি ছোৱালীয়ে যে খালি ব্লেম কৰিছে তুলিৰাম ৰংহাং আহি এইটো কি হৈছে ঘটনাটো ক'ব লাগে যদি তুলিৰামে ভুল কৰিছে সি নিজে স্বীকাৰ কৰিব লাগে এই কথাটো ইয়াতে সেইবিলাক নানা ধৰণৰ জব কেলেংকাৰী মুন ইংটিপিৰ খালি নহয়